মই কুলদীপ আৰু আপোনালোকে চাই আছে কুলদীপ এণ্ড দীপম ইউটিউব চেনেল। মই আজি আপোনালোকলৈ কেইটামান পাজল লৈ আহিছোঁ। চাওঁচোন আপোনালোকে তাৰে কেইটাৰ শুদ্ধ উত্তৰ দিব পাৰে। তেন্তে পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাহুলে এদিনাখন ঘৰৰ ওচৰৰে এখন অৰণ্যলৈ ফুৰিবলৈ গৈছিল। গৈ গৈ সি এখন যাদুকৰী অৰণ্য পালে। সি তাৰ পৰা ওলোৱাৰ বাট বিচাৰি নাপালে। তেতিয়া তাত তিনিখন দৰজা প্ৰকট হ'ল। দৰজা এ, যাৰ পিছত আছিল বিষাক্ত সাপ, যিয়ে কামুৰিলে 15 মিনিটৰ ভিতৰত তাৰ মৃত্যু হ'ব। দৰজা বি, যাৰ পিছত আছিল বিষাক্ত গেছ, যাৰ ফলত তাৰ মাত্ৰ এঘণ্টাৰ ভিতৰতেই মৃত্যু হ'ব। আৰু দৰজা চি, যাৰ পিছফালে আছে অসংখ্য বিষাক্ত মৌমাখি, যিয়ে কামুৰিলে তাৰ লগতেই মৃত্যু হ'ব। এতিয়া ৰাহুলে কোনখন দৰজাৰে পাৰ হ'লে মৃত্যু নোহোৱাকৈ যাব পাৰিব? আপুনি ক'ব পাৰিবনে? আপোনাৰ ঠাইত আছে মাত্ৰ 10 ছেকেণ্ড। ইয়াৰ উত্তৰটো ভিডিঅ'টোতেই লুকাই আছে। উত্তৰটো হ'ল বি, কাৰণ এই গছকেইজোপাৰ মাজতে এখন মাস্ক লুকাই আছে। সি মাস্ক পিন্ধি গেছবোৰৰ মাজেৰে ধুনীয়াকৈ যাব পাৰিব। আপোনালোকে উত্তৰটো পাৰিলেনে? কমেণ্টত জনাব। তেন্তে ব'লক ইয়াৰ পিছৰ পাজলটোলৈ আগবাঢ়ো। ইয়াত দুটা ইম'জি দিয়া আছে। ইম'জি দুটা চাই আপুনি ক'ব পাৰিবনে ল'ৰাজনৰ নাম কি? যদি পাৰে তেনেহ'লে উত্তৰটো কোৱাৰ আগতে আপুনি কমেণ্টত জনাই দিয়ক। ইয়াৰ বাবে আপোনাৰ ঠাইত সময় আছে মাত্ৰ 10 ছেকেণ্ড। ইয়াৰ উত্তৰটো হ'ল কি প্লাছ চান, কিষাণ। আপুনি ক'ব পাৰিছিলনে? তেন্তে ব'লক নেক্সট পাজলটোৰ ফালে আগবাঢ়ো। ইয়াৰে কোনোবা এজন জীয়াই আছে। কোনজন জীয়াই আছে আপুনি ক'ব পাৰিবনে? উত্তৰটো ভিডিঅ'টোতেই লুকাই আছে। ভিডিঅ'টো ভালদৰে চাওক আৰু উত্তৰটো কমেণ্টত জনাওক। আপোনাৰ ঠাইত সময় আছে মাত্ৰ 10 ছেকেণ্ড। ইয়াৰ উত্তৰটো হ'ল চি, কাৰণ মাখিটো ভৰিত পৰোঁতে চি নম্বৰ ব্যক্তিজনে ভৰিখন লৰাই দিছিল। আপুনি ক'ব পাৰিছিলনে? যদি পাৰিছিল তেনেহ'লে এটা লাইক কৰি জনাই দিয়ক। তেন্তে ব'লক ইয়াৰ পিছৰ পাজলটোলৈ আগবাঢ়ো। এই ফটোখনত কেইজন মানুহৰ মুখ লুকাই আছে আপুনি ক'ব পাৰিবনে? ইয়াৰ বাবে আপোনাৰ ঠাইত সময় আছে মাত্ৰ 10 ছেকেণ্ড। ইয়াৰ উত্তৰটো হ'ল 9টা। আপোনালোকে ইয়াৰে কেইটা মূৰ বিচাৰি পাইছিল? কমেণ্টত জনাবলৈ নাপাহৰিব। তেন্তে ব'লক এতিয়া আজিৰ বুদ্ধিৰ প্ৰশ্নটোলৈ আগবাঢ়ো। যদি আপোনাৰ মা, পত্নী বা পতি, বন্ধু আৰু এটা 1 কোটি টকীয়া বস্তা নদীত পৰি থাকে তেনেহ'লে আপুনি প্ৰথমতে কাক বচাব? উত্তৰটো কমেণ্টত জনাব। ইয়াৰ উত্তৰটো মই নেক্সট ভিডিঅ'ত দিম। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।